হে গাইজ স্বাগতম জনাইছোঁ মোৰ নিউ ইউটিউব চেনেলটিলে আৰু আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই আজি বনাব ওলাইছোঁ চকলেট ডাৰ্ক কম্পাউণ্ডাৰেদি বা হোৱাইট কম্পাউণ্ডাৰেদি কেনেকৈ চকলেট বনায় ঘৰতে সেইটো মই আজি দেখুৱাম। মই আজি বনাব ওলাইছোঁ হোৱাইট কম্পাউণ্ডাৰেৰে, দুটাই বনাব ওলাইছোঁ বাট আপোনালোকক এটা দেখুৱাম। চকলেট বনাবলৈ প্ৰথমে কম্পাউণ্ডাৰখিনি ভাল কৰি কাটি ল'ব লাগিব। লগতে মই লৈছোঁ কিচমিচ আৰু কাজু বাদাম আৰু নাৰিকলখিনি ৰুকি অলপ এনেদৰে গৰম কৰি ল'লে হ'ল। একো চেনি তেনি একো দিব নালাগে। তাৰপিছত চকলেটখিনি এনেকৈ ডাবল মেথড চিষ্টেমটোত বইল কৰি ল'লে হ'ল। তাৰপিছত নিজৰ ইচ্ছা অনুযায়ী শ্বেপ দিলে হ'ল আৰু ধুনীয়াকৈ চকলেট ৰেচিপি হৈ যাব আৰু খালে হ'ল ঘৰত। খাই কেনে কেনেকুৱা লাগে বা ঘৰত বনাই চাব এবাৰ আপোনালোকে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব লগত। কাষত থকা বেল আইকনটো বজাই দিব আৰু আমাৰ ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব। আহি থাকিম নতুন নতুন ৰেচিপি লৈ।